নমস্কাৰ, মই লাচিত ডেকা ডুবাইৰ পৰা। আশা কৰোঁ পূজা ভালে ভালে গ'ল সকলোৰে। কেইদিনমান আগতে মই ভিডিঅ' এটা দিছিলোঁ যে তাতে কৈছিলোঁ যে আমি মই কিবা এটা ঘোষণা কৰিম, এনাউন্স কৰিম, যাতে বহুতো লোকে ডুবাইলৈ ফ্ৰীতে আহিব পাৰে বা অলপ ইনকাম হ'ব পাৰে আৰু আপোনালোকৰ কোনো ইনভেষ্টমেণ্ট নাথাকে। গতিকে সেই বিষয়ে মই অলপ ক'ব বিচাৰিছোঁ আজি। অলপ ইম্পৰ্টেণ্ট ভিডিঅ' এইটো, অলপ দীঘলীয়া হ'ব পাৰে ভিডিঅ'টো, অলপ চাব আপোনালোকে অনুগ্ৰহ কৰি। চাওক, মই যেতিয়া এমাহমান আগতে ভিডিঅ' এটা দিছিলোঁ ডুবাইত বিভিন্ন স্ক'পৰ বিষয়ে, বহুত মানুহে ৰেছপন্স কৰিছে। 15-16 হাজাৰ মানুহে মেছেজ দিছে, ফোন কৰিছে। মই ভবা নাছিলোঁ ইমান সংখ্যক লোকে যে ৰেছপণ্ড কৰিব। মই যিমানক পাৰিছোঁ ৰিপ্লাই দিব চেষ্টা কৰিছোঁ, বা বহুতক ৰিপ্লাই দিবও পৰা নাই, কাৰণ কম সময়তে বহুত মেছেজ আহিছে বা বহুত ফোন কল আহিছে। তো মই যিমান পাৰোঁ সাধ্য অনুসৰি মই ৰিপ্লাই কৰিছোঁ। মই নিজেও ব্যস্ত থাকোঁ ইয়াতে। এতিয়া কথাটো হ'ল, যিসকলে ৰিপ্লাই কৰিছে তাৰ বেছিভাগেই মই দেখিছোঁ বহুত এক্সপিৰিয়েঞ্চ মানুহ আছে, যোনে ভাল ভাল চাকৰি কৰি আছে, তেওঁলোকে ডুবাইত চাকৰি কৰিব বিচাৰে। বা ইয়াতে বহুত ল'ৰা ছোৱালী এনেকুৱাও আছে যে কোনো ধৰণৰ চাকৰি পোৱা নাই অসমত, তেওঁলোকেও আহিব বিচাৰে। বা বহুতৰ পঢ়া শুনাও বৰ বেছি নাই, ধৰক 10 পাছ কৰি মেট্ৰিক পাছ কৰিছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, আৰু বেলেগ এক্সপিৰিয়েঞ্চ নাই বা স্কিল তেনেকুৱা নাই। গতিকে মই সেইসকলক কৈছোঁ যে ডুবাইখন এখন ইণ্টাৰনেশ্যনেল চিটি, গোটেই ৱৰ্ল্ডৰ পৰা মানুহ আহে। গতিকে এমাহ দুমাহৰ ভিজিট ভিজা লৈ ইয়াতে আহি পেলাই মানুহে চাকৰি বিচাৰে, চাকৰি লয়, ব্যৱসায় কৰিব খোজে, ব্যৱসায় কৰে তেনেকৈ আহি পেলাই। গতিকে কোম্পানীজবিলাকে ইয়াতে এভেইলেবল কেণ্ডিডেটছ পাই যায়। বহুত স্পেচিফিক কিবা এটা ৰিকুৱাৰমেণ্ট যিটো নাই ইয়াতে মাৰ্কেটত, তেতিয়াহে বাহিৰৰ পৰা নৰ্মেলি তেওঁলোকে ৰিক্ৰুইট কৰে। গতিকে ইয়াতে আহি থাকি দুমাহমান থাকি যদি চাকৰি বিচৰা যায়, তেতিয়া চাকৰি পাবলৈ ইজি হয়। কিন্তু সেইটোৰ লগত কষ্ট ইনভলভ আছে। 1.5-2 লাখ টকা লাগি যায়। আপোনাৰ ফ্লাইটৰ জাৰ্ণি গুৱাহাটীৰ পৰা ডুবাই, ভিজা খৰচ আছে, ইয়াতে থকাৰ খৰচ আছে। গতিকে বহুতৰ কাৰণে সেইটো পচিবলো নহয়। আৰু মই যদিও সকলোকে গাইড কৰি আছোঁ, এইটো মোৰ দ্বাৰা পচিবল নহয় যে মই বহুত মানুহক এনেকৈ পইচা দি ইয়াতে ফ্ৰীতে আনিব পাৰোঁ, বা ইমানখিনি মোৰ কেপাবিলিটি নাই। আমি সাধাৰণ চাকৰি বা ব্যৱসায় এটা কৰি আছোঁ ধৰক। কিন্তু মানুহখিনি ইণ্টাৰেষ্ট আছে, আৰু সেইটো কাৰণে মই বহুত ভাবিলোঁ আচলতে কেনেকৈ কি কৰা যায়। আৰু এটা লগতে মই বস্তু ৰিয়েলাইজ কৰিছোঁ যে আমাৰ বহুতো শিক্ষিত যুৱক যুৱতী গ্ৰেজুৱেশ্যন কৰি আছে, মাষ্টাৰ্ছ কৰি আছে, বা বহুতে বিয়া হৈ এজ এ হাউচৱাইফ আছে, ধৰক বিভিন্ন ঘৰুৱা হেৰিৰ কাৰণে তেওঁলোকে বাহিৰলৈ চাকৰি কৰিবও যাব নোৱাৰে। গতিকে আজিৰ দিনত এটা কথা মই সকলোকে ক'ব বিচাৰোঁ, স্কিল ডেভেলপমেণ্ট ইজ ভেৰি নেচেচেৰী। আপোনাৰ যিমানেই ডিগ্ৰী থাকক, যিমানেই মাষ্টাৰ ডিগ্ৰী কৰক, আপোনাৰ যদি স্কিলছ নাথাকে তেতিয়াহ'লে কোম্পানীবিলাকে আপোনাক চাকৰিত নলয় সহজে। বা আপোনাৰ যদি ক'ৰবাত বহুত এক্সপিৰিয়েঞ্চ আছে, সেইটোও বেলেগ কথা। গতিকে ফ্ৰেছ গ্ৰেজুৱেট, বা আপুনি 3-4 বছৰ চাকৰি নোপোৱাকৈ আছে, গ্ৰেজুৱেশ্যন কৰিছে, মাষ্টাৰ্ছ কৰিছে, বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, আৰু আপোনাৰ একো স্কিল নাই, তেনেকুৱা ক্ষেত্ৰত চাকৰি এটা পোৱা অতি দিগদাৰ। ঠিক আছে। বা নিম্ন খাপৰ চাকৰি এটা ল'বৰ কাৰণেও আপুনি ইয়াতে আহি ডুবাইত আহি থাকিব লাগিব, তেতিয়াহে চাকৰি পাব। ইয়াতে চাকৰি পাব, কিন্তু ইয়াতে 2 মাহ থাকিলে ইয়াতে চাকৰি পাব, এমাহ থাকিলেও যথেষ্টখিনি চাকৰি পোৱাৰ সুবিধা থাকে। এতিয়া মই আমাৰ কোম্পানী ডুবাই আৰু লণ্ডনত আমাৰ যিটো কোম্পানী আছে, 2-3টা কোম্পানী আছে বাৰু। এটাত আমি এতিয়া বৰ্তমান স্কিল ডেভেলপমেণ্টৰ কোৰ্চ কিছুমান আমি আৰম্ভ কৰিছোঁ। আৰু তেনেকুৱা ধৰণৰ স্কিল ডেভেলপমেণ্ট বা কেনেকুৱা ধৰণৰ ছাবজেক্ট যিবিলাক এতিয়া বৰ্তমান আটাইতকৈ বেছি ডিমাণ্ড ৱৰ্ল্ডত, তেনেকুৱা ধৰণৰ এৰাউণ্ড 50+ কোৰ্চ আমি, টোটেল কোৰ্চ 75 হয়। তাৰে ভিতৰত ধৰক পাৰ্চনেল ডেভেলপমেণ্ট বা বিজনেছ মেনেজমেণ্টৰ কোৰ্চো আছে। কিন্তু একেবাৰে স্কিল ডেভেলপমেণ্ট যিটো কওঁ ছাবজেক্ট, সেই হিচাপে ৱৰ্ল্ডৰ আটাইতকৈ দৰকাৰী মষ্ট ইন ডিমাণ্ড ছাবজেক্টৰ ওপৰত আমি কোৰ্চ কিছুমান, অনলাইন কোৰ্চ কিছুমান আমি ইণ্ট্ৰডিউচ কৰিছোঁ। আৰু বেছিভাগে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু নতুন নতুন টেকন'লজিৰ ওপৰত। গতিকে সেই কোৰ্চবিলাক যদি আপোনালোকে কৰে, গোটেই ৱৰ্ল্ড ৱাইড, ভাৰততে নহয় বিশ্বৰ বিভিন্ন ঠাইত চাকৰি কৰাৰ স্ক'প আছে। আৰু লগতে ৱৰ্ক ফ্ৰম হোম, যিটো আমি ৰিম'ট জব বুলি কওঁ, ৰিম'ট ৱৰ্ক ফ্ৰম হোম, সেয়াও আপুনি পাব পাৰে। লগতে চিভিখন ভালকৈ বনাব লাগিব, বা অলপ ইংলিছ স্পিকিং বা নহ'লেও
ইংলিছ বুজি পোৱা কেপাচিটি থাকিব লাগিব। গতিকে কোম্পানী থাকিব পাৰে ইউৰোপত বা আমেৰিকাত, বাট আপুনি অসমৰ পৰাই ৱৰ্ক ফ্ৰম হোম বা ৰিম'ট জব কৰিব পাৰিব। কিন্তু সেইবোৰ কৰিব তেতিয়াহে পাৰিব যেতিয়াহে আপোনাৰ স্কিল থাকিব। স্কিলটো ডেভেলপ কৰাটো ফাৰ্ষ্ট মানে একেবাৰে ইম্পৰ্টেণ্ট কথা। আৰু এই যিটো মোৰ ৱেবছাইট আছে www.admsoft.co.uk, আমাৰ লণ্ডনৰ কোম্পানী ৰেজিষ্ট্ৰেশ্যন, আৰু আমি ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেট দিব পাৰোঁ, CPD এক্ৰিডিটেড চাৰ্টিফিকেট। CPD বুলি এটা গ্ল'বেল সংস্থা এটা আছে ইণ্টাৰনেশ্যনেল, যিটোৱে মানে এডুকেশ্যন লেভেলত চাৰ্টিফিকেট বা কোৱালিটি মেনেজমেণ্ট ছিষ্টেম বুলি কওঁ, যেনেকৈ ISO অৰ্গেনাইজেশ্যন, তেনেকৈ CPD এটা অৰ্গেনাইজেশ্যন ৰিলেটেড টু এডুকেশ্যন। গতিকে আমাৰ কোম্পানীয়ে তেওঁলোকৰ পৰা এপ্ৰুভেল পাইছে, তেওঁলোকৰ অন বিহাফ অফ দেম আমি চাৰ্টিফিকেট আমাৰ কোম্পানীৰ ফালৰ পৰা লণ্ডন অফিচৰ পৰা আমি ইছ্যু কৰিব পাৰোঁ, আৰু যিখন চাৰ্টিফিকেট গ্ল'বেলি মানে সকলো কোম্পানীয়ে একচেপ্ট কৰে। আৰু কোৰ্চৰ দাম এতিয়া অনলাইন কোৰ্চ, এইটো এবছৰৰ কাৰণে আপোনালোকে এক্সেছ পাব, ইউজাৰ ID পাছৱৰ্ড আপুনি পাই যাব। কোৰ্চটো চিলেক্ট কৰিব লাগে আৰু আমি এটা মিনিমাম এমাউণ্ট ৰাখিছোঁ এই সময়ত, পিছলৈ বাঢ়ি যাব, অনলি 7,200 rupees। আৰু এইটো আমি অকল অসমেই নহয়, গ্ল'বেলি আমাৰ অপাৰেশ্যন। গতিকে অসমত মই অলপ এনকাৰেজ কৰিছোঁ সকলোকে, কাৰণ স্কিল ডেভেলপ কৰিব লাগে, কাৰণ চাকৰি কৰিব পৰা অৱস্থাত বা ৰেডি হৈ বহুত ল'ৰা ছোৱালী আছে। এতিয়া আদ্ৰে পৰীক্ষাতে অসম চৰকাৰৰ যিটো পৰীক্ষা হৈ গ'ল, সেইটোতে 18-20 লাখ ল'ৰা ছোৱালীয়ে, শিক্ষিত ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে, কিন্তু চাকৰিটো ইমান নাই অসম চৰকাৰৰ, আৰু কোনো চৰকাৰতে ইমান চাকৰি নাথাকে। গতিকে তাৰ কাৰণে সেইখিনি 18-20 লাখ ল'ৰা ছোৱালী মানে শিক্ষিত ইলিজিবল কেণ্ডিডেট আছে, যিয়ে চাকৰি কৰিব পাৰে এতিয়া। গতিকে তেওঁলোকে আৰু ইউনিভাৰ্চিটিত যিখিনি পঢ়ি আছে, ধৰক গ্ৰেজুৱেশ্যন কৰি আছে, তেওঁলোকেও পাৰ্ট টাইম এই কোৰ্চবিলাক ল'ব পাৰে, বহুত কামত আহিব, আৰু এই কোৰ্চবিলাক মষ্ট ইন ডিমাণ্ড গ্ল'বেলি। ঠিক আছে, এতিয়া মই ভিডিঅ'টো মোৰ এই কোম্পানীৰ এডভাৰটাইজমেণ্ট কৰিবৰ কাৰণে আপোনালোকক জনোৱা নাই। ঠিক আছে, অসমত নাহিলেও মোৰ ভগৱানে কৰিলে আমি গ্ল'বেল অপাৰেশ্যন কৰোঁ, গোটেই মিডল ইষ্ট, আফ্ৰিকা বা ভাৰতৰ বিভিন্ন ৰাজ্যত আমাৰ প্ৰব্লেম নাই, আমাৰ বিজনেছ চলি থাকিব। গতিকে মই মোৰ নিজৰ বিজনেছৰ কাৰণে ইয়াতে এডভাৰটাইজ কৰিব অহা নাই। মই আহিছোঁ, বা মই অলপ কৈছোঁ, এইকেইদিন অলপ এক্টিভ আছোঁ অসমৰ ফেচবুকৰ জৰিয়তে, যে স্কিল ডেভেলপমেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট, সকলোৱে কৰিব লাগে। উইদাউট স্কিল আপোনাৰ ডিগ্ৰীৰ কোনো ভেলু নাই। অ'কে, গতিকে এতিয়া কেনেকৈ কি কৰা যায়? এতিয়া 7,200 ইটছ নট এ বিগ এমাউণ্ট। বহুতো অসমীয়া যুৱক যুৱতী 40-50 হাজাৰ টকাৰ স্মাৰ্টফোন কিনি দিনৰ দিনটো ফেচবুকত, হোৱাটছআপত নাচাবলগীয়া নিউজ কিছুমান চাই ব্যস্ত হৈ থাকে, টাইম ৱেষ্ট কৰি থাকে। গতিকে তাৰ তুলনাত 7,200 টকা এটা দি আপুনি যদি স্কিল এটা ডেভেলপ কৰি যদি চাকৰি পাব পাৰে, গতিকে তাতকৈ আৰু ভাল কথা কি আছে? আৰু দিছ ইজ পচিবল। সেইটো কাৰণে আমি আটাইতকৈ যিখিনি দৰকাৰী স্কিলছ ৱৰ্ল্ডত বৰ্তমান চলি আছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ মেইনলি, সেই স্কিলবিলাক আমি এই আমাৰ অনলাইন ৱেবছাইটৰ যোগেদি অনলাইন আপুনি এই কোৰ্চবিলাক কৰিব পাৰে আৰু চাৰ্টিফিকেট ল'ব পাৰে, যাতে আপুনি চাকৰিৰ কাৰণে ইলিজিবল হৈ যায় এনেকুৱা মানে নতুন টেকন'লজি বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ছেক্টৰত। আৰু আমি বিচাৰোঁ 2-3 বছৰৰ ভিতৰত অসমত 5-6 লাখ শিক্ষিত যুৱক যুৱতীয়ে স্কিল ডেভেলপ কৰি ভাল ভাল চাকৰি পাওক, ভাৰততে নহয় গোটেই ৱৰ্ল্ডত, প্লাছ ৰিম'ট জব, ৱৰ্ক ফ্ৰম হোম কৰিব পাৰে। তেনেকুৱা এটা চিন্তালৈ আমি আগবাঢ়িছোঁ আচলতে। আৰু ইয়াৰ কাৰণে অকলেতো কৰিব নোৱাৰোঁ, গতিকে আমাক আপোনালোকৰ সহায় লাগে, সকলোৱে ইজনে সিজনক ছাপোৰ্ট কৰি পেলাই আমি আগবাঢ়িব লাগে। আৰু ধৰক অসমত ৰাজনীতি কৰাসকলে ৰাজনীতি কৰি থাকক, বিজেপি কৰি থাকক, কংগ্ৰেছে কৰি থাকক, বা ছাত্ৰ সংগঠনবিলাক বা বেলেগ সংগঠনবিলাকে তেওঁলোকৰ কাম কৰি থাকক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু এই ক্ষেত্ৰত স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত যাতে সকলোবিলাক পাৰ্টি সংগঠনে একগোট হৈ আমাৰ সকলোকে এনকাৰেজ কৰে, শিক্ষিত যুৱক যুৱতীয়ে যাতে সকলোৱে কৰ্মসংস্থান পায় গ্ল'বেলি। 5-6 লাখ ল'ৰা ছোৱালী যদি স্কিল্ড হয়, প্ৰফেচনেল হয়, তেতিয়াহ'লে ৱৰ্ল্ডৰ গোটেই ডাঙৰ ডাঙৰ কোম্পানীবিলাক অসমত আহি যাব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমান বিভিন্ন পদক্ষেপ লোৱা দেখা গৈছে, সময় লাগিব অলপ, কিন্তু আমি যদি অলপ আমাৰ ফালৰ পৰা ছাপোৰ্ট কৰি দিব পাৰোঁ, তেতিয়া বহুত কামত আহিব। মানে বেংগলোৰ, পুনে, গুৰগাঁও এইবিলাক কিমান কোম্পানী আছে, মানে ইণ্টাৰনেশ্যনেল কোম্পানী। গতিকে আমাৰ যেতিয়া 5-6 লাখ ইলিজিবল কেণ্ডিডেট হৈ যাব, স্কিল্ড প্ৰফেচনেলছ, তাকো একদম লেটেষ্ট টেকন'লজি বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত, গতিকে কোম্পানীবিলাক দৌৰি থাকিব অসমলৈ। গুৱাহাটীত 5টা কোম্পানী, যোৰহাটত 5টা কোম্পানী, ডিব্ৰুগড়ত 5টা কোম্পানী, মঙলদৈত 5টা কোম্পানী, লখিমপুৰ, ধেমাজি, বৰপেটা, সকলো ডিষ্ট্ৰিক্টতে 4-5টাকৈ কোম্পানী যদি ডাঙৰ ডাঙৰ কোম্পানী আহি যায়, এণ্ড দিছ ইজ পচিবল বাই দ্য ৱে। গতিকে উই শ্বুড থিংক পজিটিভ, উই শ্বুড থিংক বিয়ণ্ড,
এনেকৈ নহয় যে খালি নিগেটিভ কথাই ভাবি থাকিব নহয়, পচিবল, এভৰিথিং ইজ পচিবল। আৰু আমি মানে এতিয়া টাইম হৈছে সকলোৱে মিলি অসমীয়াগিৰি দেখুৱাবৰ কাৰণে। অহা 2 বছৰৰ ভিতৰত লেটেষ্ট টাৰ্গেট যে 5-6 লাখ অসমীয়া শিক্ষিত যুৱক যুৱতীয়ে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত চাকৰি পাওক। আহক আমি সকলোৱে মিলি অসমীয়াগিৰি দেখাই দিওঁ গোটেই বিশ্বকে যে আমাৰো কেপাচিটি আছে। আৰু তেতিয়া গোটেই কোম্পানীবিলাক অসমলৈ গুচি আহিব, ঠিক আছে, ডাঙৰ ডাঙৰ ইণ্টাৰনেশ্যনেল মাল্টিনেশ্যনেল কোম্পানীবিলাক। এতিয়া সেইটো কাৰণে মই কিছুমান মই নিজাকে চিন্তা কৰি অলপ দুটামান কথা ক'ব বিচাৰিছোঁ, যাতে সকলোৰে প্ৰফিট হয়, সকলোৰে বেনিফিট হয়। মানে এভৰিবডি শুড বি ইন এ উইন উইন চিটুৱেশ্যন। এতিয়া এই স্কিল ডেভেলপমেণ্টৰ কাৰণে যিটো মই 7,200 বুলি কৈছোঁ, এইটো বেচিকেলি $85, এইটো আপোনাক কনভাৰ্ট কৰিলে 7,200, কেতিয়াবা 7,180 এনেকুৱা হয় প্ৰাইচবিলাক। সেইটো অনলাইন পে'মেণ্ট কৰিব পাৰে, আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডেৰে পে'মেণ্ট কৰিব পাৰে, বা গুগল পে'ৰে পে'মেণ্ট কৰিব পাৰে, বা কোনোবাই নোৱাৰিলে বেংকৰ একাউণ্ট আমাক খুজিলে আমি দি দিম। প্ৰথম ধৰক আপুনি এজন কেণ্ডিডেট বা ষ্টুডেণ্ট, আপুনি এটা কোৰ্চ ল'লে 7,200 দি পেলাই, গতিকে আপুনি নিজৰ স্কিলটো আপুনি ডেভেলপ কৰিলে, গতিকে আপুনি চাকৰি পোৱাৰ বাবে উপযুক্ত হৈ গ'ল। এতিয়া আপুনি যদি 10জন কেণ্ডিডেটক ৰেফাৰ কৰে, 10জন কেণ্ডিডেট, বেলেগ কেণ্ডিডেট ৰেফাৰ কৰা 10জনে, মানে আপুনি ৰেফাৰ কৰা 10জন কেণ্ডিডেটে যদি আমাৰ কোৰ্চ লয় আৰু আমি ভেৰিফাই কৰোঁ যে তেওঁলোকে আপুনি ৰেফাৰ কৰিছে, তেতিয়াহ'লে আপোনাৰ যিটো 7,200 আপুনি যিটো দিছিলে, এই 7,000টো বেচিকেলি আমি এইটো আপোনাক ৰিফাণ্ড কৰি দি দিম। বুজিছেনে কি কৈছোঁ? মানে আপুনি যিটো পইচা খৰচ কৰি কোৰ্চটো কৰিছে, আপুনি ৰেফাৰ কৰা 10জনে যদি সেই কোৰ্চটো লয়, আমি ভেৰিফিকেশ্যন কৰি যদি পাওঁ ঠিকে আপুনি ৰেফাৰ কৰা হয়, তেতিয়াহ'লে আপোনাৰ কোৰ্চ ফিজটো আমি ৰিফাণ্ড কৰি দিওঁ। মানে আপুনি ফ্ৰীতে আপোনাৰ কোৰ্চটো কৰিলে আৰু আপুনি চাকৰিৰ বাবে উপযুক্ত হ'ল, লগতে আৰু 10জনক আপুনি শিক্ষিত যুৱক যুৱতীক আপুনি স্কিল ডেভেলপ কৰিলে, তেওঁলোককো স্কিল কৰি দিলে। ইটছ এ ছ'চিয়েল ৱৰ্ক, সমাজসেৱা। আৰু কোনোবাই যদি ভাবে যে নাই মই কোৰ্চ নকৰোঁ, মই খালি 10জন কেণ্ডিডেটক আপোনাৰ ৰেফাৰ কৰিম, মোক 7,000 ৰুপিজটো লাগে, মোক দৰকাৰ, ন' প্ৰব্লেম, আমি আপোনাক 7,000 টকাটো আমি দি দিম। দিছ ইজ ফাৰ্ষ্ট ষ্টেপ। এতিয়া নেক্সট ষ্টেপত কি হ'ব? নেক্সট ষ্টেপত আপুনি বিচাৰে যে নাই মোৰতো বহুত চিনাকি আছে, মোৰ ফেচবুক ফ্ৰেণ্ডৰ লিষ্টতে 2,000 মানুহ আছে, 1,000 মানুহ আছে, বা মই ইউনিভাৰ্চিটিৰ চিনাকি, মোৰ ইউনিভাৰ্চিটিৰ চব ল'ৰা ছোৱালী মোৰ চিনাকি, বা কলেজ স্কুলৰ চব ল'ৰা ছোৱালী মোৰ চিনাকি, বা মই য'ত চাকৰি কৰোঁ গোটেই এমপ্লয়ী মোৰ চিনাকি, গতিকে নাই মই আৰু ৰেফাৰ কৰিম। ঠিক আছে, তেতিয়াহ'লে নেক্সট 10জন যেতিয়া আপুনি ৰেফাৰ, প্ৰথম 10জনৰ কাৰণে আপুনি 7,000 পালে, গতিকে নেক্সট প্ৰত্যেক 10জনৰ বাবে আপুনি 3,500 ৰুপিজকৈ পাব। প্ৰথম 10জনৰ কাৰণে 7,000 ৰুপিজ পালে, নেক্সট 10জনৰ কাৰণে 3,500, আকৌ নেক্সট 10জন কৰিলে 3,500, এনেকৈ আপুনি পাই থাকিব। আৰু যেতিয়া আপুনি 60 টোটেল, মানে প্ৰথম 10জন প্লাছ 60, টোটেল 70জন আপুনি ৰেফাৰ কৰা কেণ্ডিডেটে যদি আমাৰ কোৰ্চটো লয়, স্কিল ডেভেলপ কৰে, তেতিয়াহ'লে আপুনিতো প্ৰথম 7,000 টকা পাইছিলে, গতিকে 3,500কৈ প্ৰত্যেক 10জনে আকৌ পাই থাকিলে, 6বাৰ পালে, মানে 3,500 × 6, 21,000 আপুনি পালে, প্লাছ 7,000 আপুনি অৰিজিনেল প্ৰথম 10জনৰ কাৰণে, গতিকে টোটেল 70জনৰ কাৰণে আপুনি 28,000 টকা আমাৰ পৰা পাই যাব আপুনি। এণ্ড দ্য মোমেণ্ট আপুনি 70জন কেণ্ডিডেট দিলে, আমি আপোনাক ডুবাইলৈ 3 ৰাতি 4 দিনৰ 3 nights 4 days হলিডে পেকেজ আমি ফ্ৰী দি দিম আপোনাক, কমপ্লিটলি ফ্ৰী। আপোনাৰ গুৱাহাটীৰ পৰা দিল্লীৰ পৰা ডুবাই ফ্লাইট, দেন ৰিটাৰ্ণ, ডুবাইৰ ভিজা, ডুবাইত আপোনাৰ 3 star হোটেলত 3 nights থকা উইথ ব্ৰেকফাষ্ট, ৱৰ্ল্ডৰ টলেষ্ট বিল্ডিং বুৰ্জ খলিফাত 124 ফ্ল'ৰলৈকে যাব পৰা এণ্ট্ৰি টিকেট, সেইবিলাক ফ্ৰী অফ কষ্ট আমি দি দিম। তাৰপিছত ডুবাই চিটি টুৰ, হাফ ডে ডুবাই চিটি টুৰ 5 ঘণ্টামানৰ হয়, 50 চিটাৰ বাছত, সেইটো কমপ্লিটলি ফ্ৰী। ডেজাৰ্ট চাফাৰী, মৰুভূমিত গৈ পেলাই গাড়ী চলাব, তাতে এটা বেলেগ ধৰণৰ ইয়াতে আছে, তাতে গাড়ী চলাব, মানে গাড়ীত উঠিব পাৰে, মৰুভূমিত গাড়ীৰ ওপৰত কেনেকৈ যায়, মানে গোটেই বালিটো, তাৰপিছত তাতে বেলি ডান্স, ইয়াৰ আৰবী ছোৱালীয়ে বেলি ডান্স কৰে, সেয়া চাব পাৰিব। তাৰপিছত আপুনি কেমেল উটত উঠিব পাৰিব, আৰু তাতে ডেজাৰ্টৰ মাজত ৰাতি আপুনি কমপ্লিট বাফেট ডিনাৰ কৰিব পাৰিব, ফ্ৰী অফ কষ্ট। তাৰপিছত আছে ঢৌ ক্ৰুজ, সাগৰৰ মাজত 2 ঘণ্টা আপুনি জাহাজেৰে লৈ যাব, ডুবাই মেৰিনা, এটা মানে দিছ ইজ ওৱান অফ দ্য বেষ্ট এৰিয়া ইন ডুবাই, তাৰ পৰা গোটেই ডাঙৰ ডাঙৰ বিল্ডিংবিলাক দেখা পায়,
চব 70 ষ্টৰীত 80 ষ্টৰীত এনেকুৱা কি জানি 150-200 বিল্ডিং আছে। তাত তেনেকুৱা ধৰণৰ ঠাইৰ পৰা সাগৰৰ মাজত লৈ গৈ সাগৰৰ মাজত আপোনাৰ ৰাতিৰ ডিনাৰ বাফেট ডিনাৰ ফ্ৰী গোটেইখিনি আমি কৰি দিম। দুঘণ্টা ঘূৰাই আৰু সাগৰৰ মাজত। তাৰপিছত এয়াৰপৰ্টৰ পৰা আপোনাৰ হোটেলৰ পৰা এয়াৰপৰ্ট বা এই যিবিলাক এক্টিভিটি মই ক'লোঁ এইমাত্ৰ সেইবোৰৰ কাৰণে যিবিলাক ট্ৰান্সপৰ্টেশ্যন হোটেলৰ পৰা চব আমি এৰেঞ্জ কৰি দিম। অল আৰ কমপ্লিটলি ফ্ৰী। গতিকে সেইটো আমি আপোনাক দিম। গতিকে আপোনাৰ কি লাভ হ'ল? এটাতো প্ৰথম 10জনৰ কাৰণে 7,000 টকা পালে। তাৰপিছত আৰু প্ৰত্যেক 10জনৰ মূৰে 3,500কৈ পাই থাকিলে। আৰু যেতিয়াই টোটেল 70 হ'ব 10 + 60 70জন ৰেফাৰ কৰা 70জন ল'ৰা ছোৱালীয়ে যেতিয়া আমাৰ কোৰ্চটো ল'ব, নিজৰ স্কিল ডেভেলপ কৰিব, আপোনালোকে ডুবাই 3 nights 4 days হলিডে পেকেজ একদম কমপ্লিটলি ফ্ৰী অফ কষ্ট পাই যাব। আৰু সেইটো এজন নহয়, 10জন নহয়, 20জন নহয়, 100জন হ'লেও আমি ফ্ৰী দি দিম যদি সেই ক্ৰাইটেৰিয়াখিনি মিট কৰে। ঠিক আছে? গতিকে আপোনাৰ 7,000 টকা পালে, তাৰপিছত 21,000 টকা পালে, 3,500কৈ প্ৰত্যেকজনৰ নেক্সট 10 days। তাৰপিছত ডুবাই হলিডে পেকেজ ফ্ৰী পালে। ডুবাই হলিডে পেকেজ 3 nights 4 days 70,000+ যদি পইচাৰ হিচাপত কাউণ্ট কৰে আমি দি দিম ফ্ৰী। মানে 1 লাখ টকা আপোনাৰ ভাল ইনকাম। কিন্তু সেইটোতো মনিটৰী ভেলু। কিন্তু আপুনি যে এই 70জন ল'ৰা ছোৱালীক যে আপুনি স্কিল ডেভেলপ কৰালে, আপুনি ৰেফাৰ কৰি পেলাই, আৰু তেওঁলোকে যে সেই স্কিল ডেভেলপ কৰি পেলাই বেলেগত চাকৰি পাব, আপোনাৰ কিমান ভাল লাগিব। এইটো কিমান ডাঙৰ ছ'চিয়েল ৱৰ্ক আপুনি কৰিছে। আপুনি নিজেও কোৰ্চ কৰিব পাৰে, আপুনি নিজেও ইলিজিবল হয়, আপুনিও চাকৰি কৰক। আৰু যে 70জন ল'ৰা ছোৱালীক যিসকলে 3-4 বছৰৰ পৰা চাকৰি বিচাৰি আছিলে, একো চাকৰি পোৱা নাই, আপুনি যে এটা ৰাস্তা দেখুৱালে যে স্কিল ডেভেলপ কৰি পেলাই তেওঁলোকৰ ৱৰ্ল্ডৰ যিকোনো ঠাইত চাকৰি কৰিব পৰা হ'ব বা চাকৰি কৰিব বহুতে। গতিকে সেইটো এটা কিমান ডাঙৰ কথা। গতিকে আমি অসমীয়া গোটেইবিলাকে এনেকৈ মিলি ইজনে সিজনক ছাপৰ্ট কৰি যদি আগবাঢ়ো, বহুত কামত আহিব। আৰু ইয়াতে কোনো পলিটিক্স যাতে নকৰে, নিজৰ কাম মই আগতেও কৈছোঁ, এই বস্তুটো আহক আমি সকলোৱে মিলি অসমীয়াগিৰি দেখাওঁ। 5 লাখ 6 লাখ মানে স্কিল্ড প্ৰফেশ্যনেল যদি অসমত থাকে, তেতিয়া আমি আৰু চিন্তা কৰিবই নালাগে, চব কোম্পানী আহি যাব। আমি চেষ্টা কৰিম আনিবৰ কাৰণে। আমাৰ চৰকাৰ আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই চেষ্টা কৰিব কোম্পানীবিলাক আনিবৰ কাৰণে। ঠিক আছে? গতিকে বেংগলোৰক আমি ক্ৰছ কৰি দিম সহজতে। পুনে, গুৰগাঁও এইবিলাক জেগা আমি ক্ৰছ কৰি দিব পাৰিম। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া। আৰু সকলোৱে চেষ্টা কৰক যাতে আমি সকলো ৰাইজৰ অসমীয়া শিক্ষিত যুৱক যুৱতী আমি স্কিল ডেভেলপ কৰিব পাৰোঁ। আৰু তাৰ লগে লগে আমাৰ নিজৰো ফাইদা হৈ আছে। আৰু এটা কথা, আৰু এটা ছেকেণ্ড অপশ্যন আৰু এটা আছে। যদি কোনোবাই ভাবে যে, বহুতে মোক কৈ আছিলে যে দাদা মই এমাহৰ কাৰণে থাকিব বিচাৰোঁ, গৈ পেলাই চাকৰি বিচাৰিব খোজোঁ, তেতিয়াহ'লে এই 3 nights 4 days জেগাত আপোনাৰ 25 দিনৰ থকা খোৱাৰ ইয়াতে আমি ব্যৱস্থা কৰি দিব পাৰোঁ, ফ্ৰী অফ কষ্ট। খোৱাটো নহয়, থকাটো। মানে আপোনাৰ প্লেনেৰে অহা যোৱা, ইয়াৰ ভিজা, আৰু 25 দিন ডুবাইত থকাটো, এইটো আপোনাৰ হোটেল, অফক'ৰ্চ হোটেলতো থাকিব নোৱাৰে, বহুত কষ্টলি হোটেল। গতিকে আমি শ্বেয়াৰ্ড একমডেশ্যন কিছুমান কৰি দিম। ধৰক ডাবল বেডৰুম এপাৰ্টমেণ্ট বা ট্ৰিপল বেডৰুম এপাৰ্টমেণ্টত এনেকুৱা প্ৰত্যেক ৰুমতে 2জনকৈ থাকিব। আৰু এইবিলাক ফাৰ্নিছ একমডেশ্যন। আৰু তাতে আপোনাৰ কিটচেন থাকিব, ফ্ৰিজ থাকিব, ৱাশ্বিং মেচিন থাকিব, এয়াৰ কণ্ডিশ্যন থাকিব। এইবিলাক চব শ্বেয়াৰ্ড। আপুনি যি ইচ্ছা তাকে আপুনি কিটচেনত বনাই খাব পাৰে। আপোনাৰ ষ্টভ গেছ থাকিব, ডাঙৰ ডাঙৰ গেছৰ চোলা, নৰ্মেলি পাইপ গেছে থাকে। গতিকে তলৰ পৰা আপুনি গেলামালৰ পৰা বস্তু আনি নিজে বনাই খাব পাৰে বা বাহিৰতো আপুনি খাব। গতিকে খোৱাটো আপোনাৰ খৰচ। ঠিক আছে? 500-600 টকা ডেইলি যাব খোৱাৰ নামত, তাতকৈ বেছি নাযায়। আৰু বাহিৰত যদি কোনোবাই 5 star হোটেলত গৈ খায়, সেইটোতো নিজৰ কথা বাৰু, সেইটো আমাৰ কণ্ট্ৰল নাই। বাট আদাৰৱাইজ 500-600 টকা ডেইলি যাব আৰু নিজে বনাই খাব পাৰিব। কিটচেনৰ সেই ফেচিলিটিও থাকিব। আৰু লগতে আপুনি এই 25 দিন যে আপুনি থাকিব, ফ্ৰী অফ কষ্ট থাকিব, আপুনি চাকৰি বিচাৰিব পাৰিব। আৰু আপুনি চাকৰি পাই গ'লে তেতিয়া কোম্পানীয়ে আপোনাক এই যিটো ভিজিট ভিজা আছে, ভিজিট ভিজাৰ পৰা ৱৰ্ক ভিজাৰলৈ মানে ট্ৰান্সফাৰ কৰি দিব। গতিকে আপুনি চাকৰিও ল'লে, আপুনি আৰু তেতিয়া আমি হেৰি কৰিম, তেতিয়া এই যিটো পিছৰ 21,000 টকাটো সেইটো আমি আপোনাক দিব নোৱাৰিম। তেতিয়া প্ৰথমতে সেইটো আপুনি জনাব লাগিব যে প্ৰথম 10জনৰ কাৰণে 7,000 সেইটো আপুনি পাব। সেইটো আপুনি নিজে লয় নে আপুনি ফ্ৰীতে এটা কোৰ্চ কৰে, সেইটো আপোনাৰ কথা। কিন্তু নেক্সট 60জন মানে মানুহক ৰেফাৰ কৰাৰ কাৰণে যিটো 3,500 প্ৰত্যেক 10জনক মানে 21,000 যিটো হয়, সেইটো আমি সেই ক্ষেত্ৰত দিব নোৱাৰোঁ। কাৰণ সেই পইচাটো আপোনাৰ লগত ইয়াতে থকাৰ বাবদ খৰচ কৰিব লাগিব। ঠিক আছে? গতিকে দুটাই অপশ্যন, এটা হ'ল 3 nights 4 days এইটো ফ্ৰী ল'ব পাৰে যদি ফুৰাকৈ আহিব বিচাৰে, আৰু নহ'লে ইয়াতে থাকি পেলাই চাকৰি বিচাৰিম 25 দিন, সেইটোও হ'ব। তেতিয়া আপুনি প্ৰথম 7,000 পাব বা ফ্ৰী এটা কোৰ্চ কৰিব পাৰিব, আৰু বাকী তেতিয়া পইচা নাপায়। তাৰ বাকী 60জনক ৰেফাৰ কৰিলে আমি 25 দিনৰ কাৰণে ডুবাইত থকা, অহা যোৱা, ভিজা, তাৰপিছত আৰু যিখিনি মই ক'লোঁ বুৰ্জ খলিফা কিবা, সেইখিনি থাকিবই। সেইটো 2টা অপশ্যনতে থাকিব। গতিকে আই থিংক ইটছ নট এ বেড ডিল। আপোনাৰ 1 টকাও খৰচ নাই।
আপুনি খালি ৰেফাৰ কৰিব লাগে আপোনাৰ চিনাকি মানুহৰ মাজত এই যিটো স্কিল ডেভেলপমেণ্টৰ এইটো এটা মানে ৰিভলিউশ্যন এটা আনিব লাগে যে শিক্ষিত ল'ৰা ছোৱালীয়ে যাতে স্কিল ডেভেলপ কৰিব পাৰে আৰু ইয়াত অপশ্যন এটা আছে, ভাল অপশ্যন এটা। আৰু ৱেবছাইটটো মই ডিটেইলছ আপোনাক ইয়াতে মই কৈ দিছোঁ আৰু মই ইয়াতে লিখিও দিছোঁ কোনটো ৱেবছাইট ক'বলৈ। আৰু কিবা যদি সন্দেহ থাকে আপোনালোকে মোক মেছেজ কৰিব পাৰে বা ইমেইল এটা আছে support@admsoft.co.uk, তাত আপোনালোকে ইমেইল কৰিব পাৰে বা মোৰ যিটো হোৱাটছআপ নাম্বাৰ ইয়াতে 0097156757058, ইয়াতে আপোনালোকে হোৱাটছআপ কৰিব পাৰে। বহুতে কৰিছেও আগৰ পৰা, এতিয়াও আকৌ কৰিব পাৰে, কিবা ডাউট থাকিলে সুধিব পাৰে। গতিকে এইখিনিয়ে ক'বলগীয়া। আৰু আমি যদি সকলোৱে একগোট হওঁ, ইজনে সিজনক ছাপোৰ্ট কৰোঁ, অহা 2 বছৰৰ ভিতৰত 5-6 লাখ অসমীয়া শিক্ষিত যুৱক যুৱতী, স্কিল্ড প্ৰফেশ্যনেল আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, বহুত চাকৰি ওলাই আছে, আপোনালোকে বিশ্বাস নকৰিব। 10 crores প্লাছ চাকৰি ওলাই আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত। আৰু সেইটো লেভেলবিলাক বেলেগ বেলেগ লেভেল, কিছুমান বহুত ডাঙৰ লেভেল আছে, কিন্তু সৰু সৰু লেভেলৰ চাকৰিবিলাক আমি সকলোৱে ল'ব পাৰোঁ আৰু দৰমহাবিলাক বহুত ভাল। বা নতুন টেকন'লজি যিবিলাক আছে, মই কৈছোঁ নহয় 5-6 লাখ অসমীয়া ল'ৰা ছোৱালীক আমি স্কিল বনাওঁ গোটেইবিলাকে মিলি পেলাই সকলোৱে আমি অসমীয়াগিৰি দেখাওঁ আহক এই বস্তুটোত অলপমান সকলোৱে অলপ সময় দিওঁ, আৰু তেতিয়া আপোনাৰো লাভ আৰু গোটেই সমাজৰ কাৰণে অসমীয়া সমাজৰ কাৰণে আপুনি বহুত ভাল কাম কৰা হ'ব। আপোনাৰ কিমান ল'ৰা ছোৱালীয়ে চাকৰি পাব আপুনি ভাবক। গতিকে মই সেই ৰাজ্যলৈ অনুৰোধ জনাওঁ এই বস্তুটো অলপ পজিটিভলি লৈ পেলাই আপোনালোকে আগবাঢ়ক। আৰু মোৰ ইয়াতে মই এইটো বিজনেছ পাৰপাছৰ কাৰণে মই লোৱাই নাই, ঠিক আছে। 7,000 টকা কোৰ্চ মই ডুবাই ট্ৰিপো দিম, অমুক দিম, মোৰ থাকিব কি? গতিকে দিছ ইজ নট ফৰ প্ৰফিট মেকিং। মোৰ কিবা এটা থাকিব, সেইটো মোৰ অফিচ আছে, মই লাইচেঞ্চ লৈছোঁ, মোৰ অফিচৰ খৰচ আছে, এমপ্লয়িজৰ খৰচ, সেইটো অলপ কিবা থাকিবই লাগিব না। কিন্তু মোৰ অসমত যোৱাৰ মুখ্য উদ্দেশ্য হ'ল যে স্কিল ডেভেলপ কৰিব লাগে অসমীয়া শিক্ষিত ল'ৰা ছোৱালীৰ। মই অসমত নগ'লেও কথা নাই, মোৰ ডুবাইত আছে, আপোনাৰ মিডল ইষ্টৰ গোটেই কাণ্ট্ৰিবিলাক আছে, আমাৰ গ্ল'বেলি অপাৰেট কৰোঁ আমি ইয়াৰ পৰা, লণ্ডনৰ পৰা, ডুবাইৰ পৰা। ভাৰতৰ কিমান ৰাজ্য আছে, চবেই এইটো কোৰ্চ ল'ব। 7,000 টকাত এইটো কোৰ্চ লোৱাটো ডাঙৰ কথাই নহয়, যোগ্য মানুহ। গতিকে মই প্ৰফিটৰ কথা ভবা নাই, গতিকে প্লিজ সেইটো মোক তেনেকৈ নাভাবিব। আৰু ভাবিলেও মোৰ উপায় নাই, কিছুমানে ভাবে তেনেকৈ, কিছুমানে তো আৰু বহুত কিবা কিবি ভাবে। গতিকে এইটো যাৰ যেনেকুৱা চিন্তা তেনেকুৱা কৰি থাকক, কিন্তু এইটো এটা বহুত ভাল উদ্দেশ্য লৈ আৰম্ভ কৰা বস্তু। আৰু আপোনালোকে যদি সহায় সহযোগ কৰে, আমি অসমীয়া মানে নেক্সট জেনেৰেশ্যন বা আমি 2-3 বছৰ 5 বছৰৰ পিছত আমি বহুত এডভান্স হৈ গুচি যাম। তেতিয়া আৰু চাকৰি তাকৰি টেনশ্যনেই ল'ব নালাগে, যিবিলাক নিগেটিভিটি মানুহৰ মাজত প্ৰচাৰ হৈ থাকে। বা আৰু এটা কথা মই কওঁ, চাওক, বিজেপি কংগ্ৰেছ এইবিলাক পলিটিকেল পাৰ্টিয়ে বহুত কিবা কিবি কথা কয়, কিন্তু মই যিটো দেখিছোঁ এইখন চৰকাৰে বহুতখিনি কাম কৰিছে, ঠিক আছে, চেষ্টা কৰিছে অন্ততঃ বহুতখিনি চেঞ্জ কৰিবৰ কাৰণে। সময় লাগে সকলো বস্তুৰে, এদিনতেতো মানে সলনি নহয় বস্তুবিলাক। গতিকে আমিও সকলোৱে সহযোগ কৰোঁ যাতে যোন চৰকাৰে নাথাকক, পিছত কোনোবা কংগ্ৰেছ আহিলে তেওঁলোকৰো সুবিধা হ'ব, কিন্তু আমাৰ কামটো আমি কৰোঁ। আমি গোটেই 5-6 লাখ ল'ৰা ছোৱালীক আমি স্কিল কৰি পেলাওঁ আৰু নিজেও ফাইল লওঁ তাৰ পৰা। ঠিক আছে, এইখিনি মোক ক'বলগীয়া। ধন্যবাদ। জয় অসম।